সময় লম আপোনালোকৰ পৰা আজিৰ আমাৰ এই কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অনুদান বিতৰণৰ উপলক্ষে অনুষ্ঠিত এক সভাত আমাৰ মাজত উপস্থিত থকা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ ডাঙৰীয়া, যোৰহাট আমাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, যোগেন মহান ডাঙৰীয়া, আমাৰ মঞ্চত উপবিষ্ট কুশল দুৱৰী, সুৰবী বুঢ়াগোহাঁই, ভৱেন মহান আদি কৰি মঞ্চত উপবিষ্ট আমাৰ বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, কনকলতা মহিলা সবলীকৰণ আঁচনি অসম চৰকাৰৰ এখন অতিকে গুৰুত্বপূৰ্ণ আঁচনি। ভাৰত চৰকাৰৰ যি NRLM আঁচনি আছে, নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন, যাক আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বুলি কওঁ, সেই আঁচনিখনৰ লগতে সন্মিহল কৰি বা একত্ৰিত কৰি আমি কনকলতা মহিলা সবলীকৰণ আঁচনিখন পৰিচালনা কৰোঁ। এই আঁচনিখনত ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰে লগ হৈ প্ৰথমতে 25,000 টকাৰ আমি ঘূৰ্ণীয়মান পুঁজি দিওঁ, ৰিভলভিং ফাণ্ড দিওঁ। এই 25,000 টকা পোৱাৰ পিছত আমাৰ আই মাতৃসকলে গ্ৰুপ চলায়, গ্ৰুপটোৰ লেনদেন হয়, ভাল হয়, আৰু লাহেকৈ আমাৰ জীৱিকা সখী বাইদেউসকল বা NRLMৰ ফালৰ পৰা আপোনালোকৰ নাম বেংকত ঋণৰ বাবে পঠিয়াই দিয়ে। সমস্যাটো বেংকত গৈ পোৱাৰ পিছত হয়। কিছুমানে বেংকত কাগজ জমা দি থৈছে, বহু দিন ঋণ পোৱা নাই, আৰু কিছুমানে হয়তো ঋণ পাইছে আৰু কিছুমানৰ হয়তো ঋণ পাওঁ পাওঁ অৱস্থাত আছে। এইবাৰ আমি কনকলতা মহিলা সবলীকৰণ যোজনা আঁচনিৰ ফালৰ পৰা যিসকলৰ নাম বেংকত গৈছে বা বেংকৰ পৰা লোন পাইছে, তেওঁলোকক আমি অতিৰিক্তকৈ 50,000 টকা আমি আগবঢ়াবলৈ সিদ্ধান্ত লৈছিলোঁ। তাৰ মানে 25,000 টকা আপোনালোকে প্ৰথমতে পালে, এই 50,000 টকাটো আপোনালোকে দ্বিতীয়বাৰ পালে, আৰু এই 75,000 টকাৰ 1 টকাও আপোনালোকে ঘূৰাই দিব নালাগে। এইটো ৰাজ সাহায্য হিচাপে আপোনালোকৰ লগত থাকি যাব। যদি বেংকৰ পৰা অকল লোন পায়, বেংককতো লোনটো ঘূৰাই দিব লাগিব, কিন্তু এই 25 আৰু 50,000 টকা আপোনালোকে বেংকক ঘূৰাই দিব নালাগে। অহাবাৰ যিবিলাকে এইবাৰ 50,000 টকা পালে, আপোনালোকে 50,000 টকাৰ ভাল কৰি কাম কৰিব। ইন দি মিন টাইম বেংকৰ পৰাও কিছুমানে লোন পাব। অহাবাৰ আমি আপোনালোকক নেক্সট বছৰত 1 লাখ টকা দিম। তাৰমানে কনকলতা মহিলা সবলীকৰণ যোজনা আঁচনিখন হ'ল প্ৰথম বছৰ 25, দ্বিতীয় বছৰ 50, তৃতীয় বছৰ 1 লাখ, চতুৰ্থ বছৰ 2 লাখ, পঞ্চম বছৰ 4 লাখ। তাৰ পিছত আৰু আমি আপোনালোকক নিদিওঁ। তাৰ পিছত আমি ধৰি ল'ম যে আপোনালোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিলে। এই ধৰণে আমি NRLMৰ পৰা লোন পাব, কিন্তু অসম চৰকাৰৰ পৰা কনকলতা মহিলা সবলীকৰণ যোজনাৰ পৰা আপোনালোকে একোটা গ্ৰুপে ৰাজ সাহায্য পাব। কিমান পাব? 25,000, 50,000, 1 লাখ, 1,75,000 হ'ল। তাৰ অহাবাৰ 2 লাখ, 3,75,000 হ'ল। পৰৱৰ্তী বছৰত 4 লাখ। তাৰমানে 7,75,000 টকা আপোনালোকে 5 বছৰৰ ভিতৰত অসম চৰকাৰৰ পৰা লাভ কৰিব। তাৰ পিছত গ্ৰুপটোৱে নিজাকৈ ব্যৱসায় বাণিজ্য চলাব পাৰিব। আপোনালোকৰ বেংকৰ পৰাও তাৰ মাজত আপোনালোকে লোন পাব। এই ধৰণে আমি এই আঁচনিখনক সজাই পৰাই তুলিছোঁ। মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ শিৱসাগৰত
6,637টা গ্ৰুপ NRLMত পঞ্জীয়নভুক্ত হৈ আছে আৰু এই 6,637টা গ্ৰুপৰ ইতিমধ্যে 6,244টা গোটে আজিকে ধৰি 25,000 টকা পোৱাটো সম্পূৰ্ণ হৈ যাব আৰু 2,935টা তাৰমানে 3,000 গ্ৰুপে আকৌ 50,000 পাব তাৰমানে 25,000 যোৱা বছৰ যিবিলাকে পাইছিল সেইবিলাকে 50লৈকে প্ৰমোচন পাই গ'ল অহাবাৰ এই 50 বিলাকে 1 লাখলৈকে প্ৰমোচন পাব আৰু 25 বিলাকে 50লৈকে প্ৰমোচন পাব ভাল লাগিছে নে নাই আঁচনিটো লাগিছে এতিয়া আপোনালোকে চিন্তা কৰক আমাৰ যেতিয়া আগত কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া গ্ৰুপ বিলাকক কিমান টকা দিছিলে 5 বছৰৰ ভিতৰত 5,000 টকা তাকো আকৌ কংগ্ৰেছৰ মিটিঙত গলেহে পাব নগলে নাপায় হয় নহয় কথাটো কাবাৰ এমএলএ তাত যাব লাগিব কিবা কৰিব লাগিব কিন্তু আমাৰ দিনত কোনবাই আমাক ভোট দিয়ক নিদিয়ক যিহেতু আই মাতৃসকলৰ আশীৰ্বাদতে আমি জন্মগ্ৰহণ কৰিছো জীয়াই আছো মাক নহলে পৃথিৱী চলিব পাৰিব নেকি মাতৃ নহলে পৃথিৱী চলিব পাৰে নেকি নোৱাৰে নহয় হয় নহয় সেই কাৰণে আমি কোনো ধৰণৰ ৰাজনীতিৰ কথা চিন্তা নকৰি এই সুন্দৰ আঁচনিখন আমি বনাইছো আকৌ তাৰ মাজতে জীৱিকা সখী বাইদেউবিলাকো অহা যোৱা কৰি থাকিব লাগে আপোনালোকৰ লগত মিলা মিছা কৰি থাকিব লাগে বুজাই থাকিব লাগে এইবাৰ আমি তেওঁলোকক এখনকৈ স্কুটি দিছো আৰু অলপ আমি তেল ভৰাবৰ কাৰণেও তেওঁলোকক মাহত পইচা দিছো এটা মোক কৈছে যে মাষ্টাৰ বুক কিপাৰ বিলাক বাকি ৰল ঠিক আছে অহাবাৰ তেওঁলোককো কৰি দিম কিবা যদি কোনবা বাকি ৰৈছে হয় না সকলোকে লৈয়ে চলিব লাগে গতিকে এই মহান উদ্দেশ্য লৈ আমি এই আঁচনিখন আৰম্ভ কৰিছিলো আৰু মই ভাবো যে এইবাৰ ৰাজ্য চৰকাৰে এই আঁচনিখনত 600 কোটি টকা খৰচ কৰিছে কাৰণ শিৱসাগৰত যেনেকুৱা চৰাইদেউতো আছে ডিব্ৰুগড়তো আছে এই ধৰণে গোটেই অসমত আমি 600 কোটি টকা খৰচ কৰিছো আৰু আমাৰ এই আঁচনিত শিৱসাগৰৰ প্ৰায় 104 গৰাকী জীৱিকা সখী বাইদেউক আজি আমি স্কুটি দিম গতিকে এইখিনিয়ে থুলমূলকৈ কথা মই বহুত দেৰিকৈ নকওঁ কাৰণ বহুত আই মাতৃ আমাৰ চৰাইদেউতো ৰখি আছে মই যাম বুলি গতিকে তেওঁলোকো ৰখি আমনি লাগিব সেইকাৰণে আহোতেও মোৰ দেৰি হ'ল আপোনালোকক পুনৰ এবাৰ নমস্কাৰ জনাইছো লগত আৰু এটা ভাল খবৰ দি থৈ গৈছো আমি যি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো এই অৰুণোদয় আঁচনিত যিবিলাক দুখীয়া মহিলা বাদ পৰি গৈছে লাহে লাহে আমি তেওঁলোককো লম আৰু যে 830 টকা আমি দি আছো পৰ্যায়ক্ৰমে গৈ আমি 3,000 টকালৈকে লৈ যাম এইটো আপোনালোকে সুবিধা পাব দ্বিতীয়তে আমাৰ যিবিলাক মাইক্ৰ ফাইনেন্সৰ পৰা আমি লোন লৈছিলো এজেন্টবিলাক যাতে ঘৰত যাব নোৱাৰে তাৰ কাৰণে আমি আইন পাছ কৰিছো আৰু কেইদিনমান আগতে মই নাহৰকটীয়াত কৈ আহিছো যে যিবিলাক একেবাৰে দুখীয়া নিচলা মহিলাই লোন লৈছিল তেওঁলোকৰ লোনখিনিও ৰাজ্য চৰকাৰে ঘূৰাই দিব মানুহে আৰু মহিলাসকলে ঘূৰাই দিব নালাগে এই ধৰণে আমি সকলো কাম কৰি গৈ আছো আপোনালোকে চিন্তা নকৰিব আৰু আমি আপোনালোকৰ লগত থিয় হৈ থাকি আমি সকলো সমস্যা সমাধান কৰিম সকলোৱে মোৰ লগত একেলগে ক'ব মই ভাষণ সমাপ্ত কৰাৰ আগতে পুনৰ এবাৰ আজি নিৰ্বাচন ঘোষণা কৰিব গতিকে মই বহুত পলিটিক্সৰ কথা নকওঁ কাৰণ অহা 40 দিন এই ৰাজনীতিৰ কথাই কৈ থাকিম গতিকে আজি আৰু ইমান মই পলিটিক্সৰ কথা যোৱা নাই খালি আপোনালোকক নমস্কাৰ জনালো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি বন্দে বন্দে বহুত বহুত ধন্যবাদ